আমাৰ বিশেষ হৰাই চাই দিবলগীয়া নাই, চাবলৈ আহিছিলোঁ বাৰু। বৰ বিশেষ ডাঙৰকৈ নালাগে। অঁ অঁ আমি মানে এনেই চাম বুলিহে আহিছিলোঁ মানে। দোকানীজনে আমাৰ বাইকখন ৰাখিবলৈ আৰু আমাৰ জোতা মোজা ৰাখিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ পিছত আমি যেতিয়া ক'লোঁ যে আমাৰ উদ্দেশ্য কেৱল দৰ্শনহে, শৰাই দিয়া নহয়, তথাপিতো তেখেতে এটা শৰাই টোপোলা আগবঢ়াই দিলে। উপায়ন্তৰ হৈ আমি টোপোলাটো হাতত লৈ ভিতৰলৈ আগবাঢ়ি গ'লোঁ। নামটো কওকচোন, কাৰ নামত আগবঢ়াইছে? থাকিব দেদু থাকিব, মই যামগৈ কিন্তু ঘৰ এশনে 150 পাইছিলি ন? মিনিমাম 50। তাৰপিছত ইয়াত চাবলগীয়া মানে কেনেকৈ চাবলগীয়া আছে। এতিয়াতো ধুতি লাগিব, মেখেলা চাদৰ লাগিব। অঁ ভিতৰলৈ সোমাব পৰা নহয়? তোমালোকৰ পোচাকটোৱেই নহয়, পোচাকটো এতিয়া কিমান ভিতৰলৈকে সোমাব পৰা হয়? এই দুৱাৰমুখলৈকে সেৱা কৰক, কৰি প্ৰসাদ লওক, তাতে আছে। অ'কে, এইপিনে সোমাব নোৱাৰি নেকি? এনেই অন্য চবতে ঘূৰিব পাৰিব, অঁ খালি ভিতৰতহে সোমাব নোৱাৰিব। এই তাৰ মেইন ভিতৰত। এনেই সম্পূৰ্ণ বাহিৰে বাৰান্দা চান্দা চবতে ঘূৰিব পাৰিব। অঁ এই আপুনি হয়, অঁ নাই আমি এনেই চাব আহিছিলোঁ বস্তুখিনি, মানে এনেই বুজি মেলি পোৱা নাই ক'তনো কেনেকৈ চাব লাগে কি। এনেই গুৰুজনাৰ চৰণভাগ চালে? নাই চোৱা নহয়। গুৰুজনাৰ চৰণভাগ এই পদখলা এই ভাগ যে এইয়া এই ভাগতো আছে, সিফালেও আছে। কীৰ্তন ঘৰ এইফালে এভাগ, পদখলা আছে সিফালে আছে। এই ভাগত মানে কোন ডোখৰত আছে বুলি ক'লে? এই নাম যে গালে এই কীৰ্তন ঘৰ হয় হয় কিনাৰতে এই পদখলা ভাগত আছে। অঁ পিছত পেণ্ট পিন্ধি আহিলোঁ। অঁ তাকে ভিতৰত সোমাব নোৱাৰিম ন? ভিতৰলৈ সোমাব নোৱাৰি, এনে বাৰান্দাৰ পৰা চাব পাৰিব। অঁ দুই ভাগতে দুই ভাগতে আছে। অঁ আৰু ইয়াত এই সাঁচি গছজোপা আছে, সেই জোপাই লেখা আছে। গুৰুজনাই মানে হেৰি লেখা, ভাগৱত লেখা। অঁ সেইজোপা তলতে লিখিছিলে নেকি? নহয়, এই শিলিখাটো শিলিখা তলত লিখিছিলে। এই পলখিলাৰ লগতে দুজোপা, এজোপা ডাঙৰ, এজোপা সৰু, হয় লেখাই আছে। আৰু এইজোপা সাঁচি গছজোপাৰ কি হেৰি আছে? সাঁচি গছজোপা মহিমা মানে এই আগত তেতিয়া পেপাৰবিলাক যে নাছিল, হয় 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 হয়। নথকাতে অঁ সাঁচি গছৰ হেৰি বাকলি বাকলিত মানে তেওঁ হেৰি লিখিছিল, ভাগৱত লিখিছিল। তো মানে সেইজোপা সেই তেতিয়া সময়ৰ নে? নহয়, এইজোপা পিছৰ? আগৰ যিজোপা লিখিছিল, এই ৰাউণ্ডটো যে আছিল, হয় ৰাউণ্ডটোত মানে আছিল, অঁ সেইজোপা মৰিলে। অ'কে। আৰু যে ইয়াত যে শিলৰ যে এইখিনি আছে, এইবিলাক শিল হ'ল মানে আগৰ ধৰি লওক পাকাটোতো নাছিল, হয় হয় শিলৰহে, বাঁহৰ খুটা ঘৰ বা হেৰি শিলৰহে খাপৰি বনাই বা ষ্টেপ বনাই গৈছিল। যেতিয়া এসোপা নতুনকৈ বনাই পেলালে গুৰুজনাৰ পিছত, তেতিয়া মানে ভকতসকলে এই শিলখিনি সংগ্ৰহ কৰি ৰাখি দিলে। এইবিলাক শিল মানে সেই তেতিয়া তেওঁৰ দিনতে নিজে কাটি কুটি তৈয়াৰ কৰা। আৰু তেওঁ যে ঘৰ কিবা কিবি মানে এইটো জেগাতে আছিলে নে? সেই যিডোখৰ এতিয়া নাম কীৰ্তন কৰি থাকে, সেইডোখৰে তেওঁ বাস। মানে এনেকৈ সোমাই আহি যিটো ডাঙৰ ঘৰ পায়, সেই তাতে গা ধোৱা কোৱাটো আছে। অঁ সেইটো ক'ত আছে? এই পদখলাৰ লগতে আছে। লগতে আছে মানে তাততো আমিতো সোমাব নোৱাৰিম। বাহিৰে বাহিৰে গোটেইখিনি চাব পাৰি। অঁ বাহিৰে ক'ৰ পৰা আহিছে?
বাহিৰে বাহিৰে গোটেইখিনিয়ে পাৰিব, খালি মন্দিৰৰ ভিতৰতহে সোমাব নোৱাৰিব। এনেই বাহিৰে বাহিৰে একে বান্দা কাৰ্টিলৈকে গুচি গৈ ফটো চটো উঠাই চাই আহিব। খোলা আছে নহয়, এতিয়া দেখা পাব। গংগা পাই যাব লাগিব। কৃষ্ণ, আমি ঢকুৱাখানাৰ পৰা আহিছিলোঁ। প্ৰসাদ দিলোঁ, লোৱা নাই। আছে সেৱা কৰা নাই নহয়। আমাৰ ড্ৰেছটো বৰ ঠিক নহয় বুলি ক'লে। অঁ হয় হয় হয়। এইডোখৰ পৰা নাৰায়ণ প্ৰসন্ন হৈ মায়াৰ নিদান আপোনাৰ মহিমা আপুনি ভকতকৈ দিব পৰা পৰিতাল যি মনৰ বাঞ্ছা কৰিছে মনৰ ওচৰত বাঞ্ছা সিদ্ধি কৰি আয়ুষত বিঘিনি পুণ্যখিনি কুশল কৰিব প্ৰদান কৰিব তেওঁলোকৰ প্ৰতি হৈ প্ৰসন্ন প্ৰভুৱে নিৰাপদে কৰিবলৈ আমি চেষ্টা কৰি ৰাখিব লাগে। এইখিনি কৃষ্ণ এইফালে কিবা কিবা পদধূলি আছে বুলি ক'লে। তাত আছে, এতিয়া চাব নোৱাৰিম, এতিয়া নোৱাৰিম ন? অঁ
না কিমান হ'ল 450 হৈছে 450 অঁ বহুত দাম দেখোন খোৱা বস্তু গোটেইখিনি দিয়া হৈছে আপুনি সেইটোৰ দাম নেকি 450 হয় প্ৰায়খিনি 450 আছে Okay. Expensive, huh?